৭২তম গণৰাজ্য দিৱসৰ উপলক্ষে সকলো বন্ধু বান্ধৱীকে আৰু ইউটিউব ফেমিলিকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু কোনো উঠাই নাই চাগে, আজি বন্ধ। ব'লক প্ৰেড চাব, চাহকাপ লৈ লওক ব'লক। স্বাধীন ভাৰতৰ সকলো গণতান্ত্ৰিক ৰাইজলৈ মোৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া গৈ আছোঁ বৰ্ডিং ফিল্ড, আৰু দেখাম আমি আজি শিৱসাগৰত কেনেকৈ গণতন্ত্ৰ দিৱস মানে চেলিব্ৰেট কৰিছোঁ। আৰু ব'লক চাওঁগৈ ব'লক। আৰু সকলোকে গুড মৰ্ণিং আৰু হেপী ৰিপাব্লিক ডে'। ব'লক এতিয়া বৰ্ডিং ফিল্ড যাওঁ, বৰ্ডিং ফিল্ডত চাম আৰু কোন আহিছে। মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ছাৰক আজি আমাৰ শিৱসাগৰ বৰ্ডিং খেলপথাৰত স্পীচ দিবলৈ আমন্ত্ৰণ কৰা হৈছে। আৰু বৰ্তমান তেওঁ ভিতৰত এতিয়া স্পীচ দি আছে। তো স্পীচখিনি বেছিকৈ নেদেখাওঁ, যিহেতু ওচৰলৈ যাব নোৱাৰিম। বাকী পেডটো দেখাম ভালকৈ। আৰু এতিয়া ব'লক ভিতৰলৈ যাওঁ। মই এইফালেদি নাযাওঁ, কিমান লাইন দেখিছে নাই, একদম বেক চাইড দি যাম। আৰু ৭২তম গণৰাজ্য দিৱসৰ উপলক্ষে শিৱসাগৰ বৰ্ডিং ফিল্ডত আমন্ত্ৰণ কৰি অনা হৈছে মামৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ছাৰক। আৰু তেওঁ এতিয়া বৰ্তমান স্পীচ দি আছে। তাৰপিছতে হ'ব প্ৰেড, আৰু তাৰপিছত প্ৰগ্ৰেম হ'ব। সকলোখিনি চাম, আপোনালোকক দেখুৱাম। আৰু এতিয়া বহি আছোঁ, বহুত ভিৰ। মই ভিৰৰ পৰা অলপ আঁতৰত বহি আছোঁ, বেক চাইডে। এইফালে ছাৰে স্পীচ দি আছে, আৰু স্পীচৰ পিছতে হ'ব প্ৰগ্ৰেমখিনি ষ্টাৰ্ট হ'ব। তো আপোনালোকে চাই থাকিব। আৰু সকলো ৭২তম গণৰাজ্য দিৱসৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বাকী চাই থাকক। আৰু এতিয়া প্ৰেড 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 যিটো আপোনালোকে স্কিপ কৰি অথনিবা চাবলৈ বিচাৰিছিলে, এইটোৱে প্ৰেড প্ৰেড প্ৰেড। আৰু স্কিপ নকৰিব, কৰিব চাই থাকক। केसरिया पट्टी में चुस्ती से आगे बढ़ता हुआ अगला दस्ता सिख लाइट इन्फेंट्री रेजिमेंट का नेतृत्व कर रहे हैं। सिख लाइट इन्फेंट्री की 6वीं बटालियन के
করছেন এনসিসি সিনিয়র উইং আপনার পক্ষপাত Election results have been declared for the 9th Medal Unit NCC Senior Wing. Election results have been declared NCC.